নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে বিনা ইণ্টাৰনেট সংযোগৰ পাছতো ইউটিউবত ভিডিঅ' চাব পাৰি। কিন্তু কেনেকৈ? বৰ্তমান বিশ্বৰ জনপ্ৰিয় ভিডিঅ' প্লেটফৰ্ম বুলি ক'লেই মনলৈ আহে ইউটিউবৰ কথা। প্ৰতিদিনে ইউটিউব প্লেটফৰ্মত লক্ষ লক্ষ ভিডিঅ' সংযোগ কৰা হয়। এতিয়া কেৱল মনোৰঞ্জনৰ বাবেই নহয়, নিজস্ব সমল সৃষ্টিৰে ইউটিউবৰ পৰা ধন উপাৰ্জনো কৰিব পাৰি। ইউটিউবত ভিডিঅ' চাবলৈ হ'লে প্ৰয়োজন হয় হাই স্পীড ইণ্টাৰনেট। কিন্তু ইণ্টাৰনেট সংযোগ অবিহনে ইউটিউবৰ ভিডিঅ' অফলাইন চোৱাটো এতিয়াৰে পৰা সম্ভৱ। এই সুবিধা লাভৰ বাবে অতিৰিক্ত এপ ডাউনলোড কৰাৰো কোনো প্ৰয়োজন নাই। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে অফিচিয়েল ইউটিউব এপৰ পৰাই অফলাইনতেই প্ৰায় সকলো ভিডিঅ' চোৱাৰ সুযোগ লাভ কৰিব। বন্ধু বান্ধৱীসকল, জানি লওঁ আহক ইণ্টাৰনেট সংযোগ অবিহনে ইউটিউবৰ ভিডিঅ' কেনেকৈ চাব পাৰি। প্ৰথমতে আপোনাৰ ফোনৰ ইউটিউব এপ অ'পেন কৰক আৰু হোম পেজৰ সোঁফালে ওপৰৰ ফালে থকা চাৰ্চ আইকনত ক্লিক কৰক। এইবাৰ যিটো ভিডিঅ' অফলাইনত চাবলৈ বিচাৰিছে সেই ভিডিঅ'টো চাৰ্চ কৰক। ভিডিঅ' ষ্ট্ৰীমিং আৰম্ভ হ'লেই তলত থকা ডাউনলোড আইকনত ক্লিক কৰক। ডাউনলোড কৰিব বিচৰা ভিডিঅ'ৰ কোৱালিটি নিৰ্ধাৰণ কৰক। বন্ধু বান্ধৱীসকল, এনেদৰেই আপোনালোকে যিটো ভিডিঅ' অফলাইনত চাবলৈ বিচাৰিছে সেই ভিডিঅ'টোৱেই অফলাইনত চাব পাৰিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটিত নতুনকৈ আহিছে যদি চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যন কৰি প্ৰেছ কৰি ল'ব। ধন্যবাদ।